হাই গাইজ, মই আজি মোৰ কুকিং চেনেললৈ আহি গ'লোঁ। আজি মই মটন বনাম। মোৰ চেনেলটো ভাল লাগিলে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই মটনৰ কাৰণেতো অলপমান প্ৰিপেয়াৰ কৰিছোঁ আৰু সেইবিলাক অলপমান মই গুড়ি কৰি ল'ম। লং, দালচেনি, ইলাইচি সেইবিলাক অলপমান, জালুক আৰু ধনিয়া সেইবিলাক অলপমান গুড়ি কৰি লওঁ। আৰু মই আদা নহৰু পেষ্ট কৰি লৈছোঁ। লং, ইলাইচি সেইবিলাক অলপমান লগাই দিছোঁ আৰু তেজপাতা আৰু পিঁয়াজ দুটামান মই সৰু সৰুকৈ কাটি থোৱা আছিলে, সেইখিনি অলপমান ফ্ৰাই কৰি লওঁ। অলপ ৰঙচুৱাকৈ ভাজি লওঁ। আৰু লচুন, নহৰু কাটি লৈছিলোঁ সৰু সৰুকৈ। আৰু মটনখিনি মই ভাজি লওঁ অলপ ভালকৈ। নিমখ আৰু হালধি পাউডাৰ আৰু জিৰা আৰু গৰম মছলা সেইবিলাক লগাই দিছোঁ। মটনখিনি অলপ ভালকৈ ফ্ৰাই কৰি ল'ম আৰু ৰঙা পাউডাৰ জলকীয়া, ৰঙা জলকীয়া গুড়িটো লগাই লৈছোঁ। আৰু নহৰু পেষ্ট কৰা আছিলে, সেইটো অলপমান দি দিছোঁ। আৰু ঘৰতে এইটো মছলাখিনি বনাই লৈছোঁ, লং, দালচেনি, ইলাইচি সেইটো অলপমান লগাই দিছোঁ। আৰু পানী অলপ দি দিছোঁ, আলুত লাগি ধৰিব যে সেইকাৰণে। এতিয়া মই বিলাহী দুটামান কাটি ৰখা আছিলে, সেইখিনি অলপমান লগাই ল'ম। আৰু
বিলাহীখিনি অলপ সিজি যোৱাকৈ ফ্ৰাই কৰিলোঁ। আৰু আলু এটা ডাঙৰ ডাঙৰকৈ কাটি ৰখা আছিলে আৰু সেইখিনি অলপ দি দিওঁ আৰু আলুৰ লগতে বনাম আৰু তাৰমানে এই মটনখিনি। আৰু অলপ পানী দি ল'লোঁ, তাৰমানে অলপ সিজি যোৱাকৈ ফ্ৰাই কৰি লওঁ। আৰু আদা ৰচুনটো অলপমান বাকী আছিলে সেইখিনিও লগাই দিছোঁ আৰু লং দালিচিনিও আছিলে সেইখিনিও অলপমান দি দিলোঁ বাকী থকাখিনি। এতিয়া অলপমান কুকাৰত মাৰিব দিম, তাৰমানে ছাগলী মাংস নহ'লে অলপ টান হয় যে, সেইকাৰণে কুকাৰত দি লওঁ। অলপ জোল টাইপৰ বনাই দিম আৰু ছয় সাতবাৰমান চিটি মাৰিলে সিজি যাব আৰু গৰম হৈছে যে সেইকাৰণে চৰ্বত অলপো বনাই ল'ম। অলমষ্ট মোৰ মটনখিনি হৈ গ'ল। মিট মছলা অলপ দি দিলোঁ আৰু তাৰপিছত ধনিয়া পাতা দি দিম। মটনখিনি ধুনীয়াকৈ হৈ গ'ল। অলপ বাঢ়ি থৈছোঁ আৰু উলিয়াই দিছোঁ। মোৰ ল'ৰাক টেষ্ট কৰিব দিলোঁ, ইমান ভাল পালে খাই।